নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম ভিডিঅ'লৈ। আজি আলোচনা কৰিম আপোনালোকে প্ৰায় এইকেইদিন সুধি থকা এটা প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ মই অকণমান বহলাই দিবলৈ চেষ্টা কৰিম। মানে কমেণ্ট বক্সত চব কথা আমি আলোচনা কৰিব নোৱাৰো বা কমেণ্টত কিবা যদি আমি ভালকে ডিছক্ৰাইব কৰিব লাগে কিবা এটা টপিকৰ ওপৰত অকণমান জটিল হয়, মানে টেক্সটবিলাক লিখি থাকিবলৈ অলপমান দিগদাৰ হয়। তাতকে ভাবিছো যে এটা ভিডিঅ' বনাও আৰু সেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যিখিনি মোৰ মনত ভিতৰত ক'ব লগা কিছুমান কথা আছে সেইখিনি অকণমান জনাবলৈ চেষ্টা কৰিম। বুজি পাইছেনে? তো প্ৰথমতে আহিছো, আপোনালোকে এটা প্ৰায় এইকেইদিন সুধি আছিল যে এইবাৰ DLEDৰ আমি কাট অফ মাৰ্কবিলাক কেনেকুৱা হ'ব বা DLEDত চিট পাবলৈ হ'লে আমি কিমান মাৰ্ক পাব লাগিব। চাওক, প্ৰথমতে আপোনালোকক কৈ দিছো যে কাট অফ মাৰ্কবিলাক মই যিটো ক'ম আজি এই ভিডিঅ'টোত এটা আনুমানিক হিচাপতহে ক'ম। এইটো নহয় যে যিটো মই ক'ম সেইটো একুৰেট হ'ব, একুৰেট নহয়। কাট অফ মাৰ্কবিলাক সম্পূৰ্ণ বেলেগ হয়। মানে কেনেকুৱা বেলেগ হয় মই কৈ আছো, কুৱেশ্যন পেপাৰৰ ওপৰতো কাট অফ মাৰ্কবিলাক নিৰ্ভৰ কৰে। মানে কেনেকুৱা, আজি যদি এইবাৰ যদি আপোনালোকৰ কুৱেশ্যন পেপাৰখন ইজি আহিলে আপোনালোকৰ কাট অফ মাৰ্ক হাই যাব। যদি চবে পৰীক্ষাত ভাল এটা ফলাফল কৰে সেইটো পৰীক্ষাটোত DLED পৰীক্ষাটোত, তেতিয়াহ'লে কাট অফ মাৰ্কো হাই যাব। আৰু চবৰে যদি পৰীক্ষাটো বেয়া হয় তেতিয়াহ'লে কাট অফ মাৰ্কো কমি যাব। বুজি পাইছেনে? 2 নম্বৰ কথা, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কো বেলেগ বেলেগ হয়। আজি বৰপেটা ডিষ্ট্ৰিক্টৰ যিটো কাট অফ মাৰ্ক আহিব নগাঁও ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কৰ লগত সম্পূৰ্ণ বেলেগ হ'ব। বুজি পাইছে? মানে শিৱসাগৰৰ যদি ধৰি লওক আজি কাট অফ মাৰ্ক আহিল 50 জেনেৰেল, নলবাৰী ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক হ'ব পাৰে 40। মানে ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট বেলেগ বেলেগো হয়। বুজি পাইছে? 3 নম্বৰ পইণ্টটো হৈছে চিট কেপাচিটিৰ ওপৰত। চিট কেপাচিটিবিলাক কেনেকুৱা, ধৰি লওক আজি বৰপেটা ডিষ্ট্ৰিক্টত মোটামুটি 200টা চিট কেপাচিটি আছে যেনিবা গভমেণ্ট ইনষ্টিটিউটত। তো 200টা চিট কেপাচিটিৰ ওপৰতহে কাট অফ মাৰ্কবিলাক হ'ব। বা ধৰি লওক আপোনালোকৰ ডিষ্ট্ৰিক্টত, ধৰি লওক লখিমপুৰ ডিষ্ট্ৰিক্টত যদি চিট কেপাচিটি 100টা থাকে, সেই 100টা এগেইনষ্টত কাট অফ মাৰ্ক পাব্লিছ কৰিব। আৰু এটা ইম্পৰ্টেণ্ট আপোনালোকৰ এখন লিষ্ট মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট গৈ চাই ল'ব পাৰিব। মানে কেনেকুৱা, ৰাউণ্ড 1ৰ যিখন 2023 বৰ্ষৰ আমাৰ সময়ত যিখন ৰাউণ্ড 1ৰ কাট অফ মাৰ্কৰ লিষ্ট আছে সেইখন মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাইৰেক্ট গৈ চাই ল'ব পাৰিব। মানে যোনখন দিছোঁ সেইখন অৰিজিনেল, কিন্তু সেইটো নহয় যে সেইটোৱে একুৰেট। মানে ৰাউণ্ড 1খন মই আপোনালোকক দি দিলোঁ, ৰাউণ্ড 2 আছে, ৰাউণ্ড 3 আছে, ৰাউণ্ড 4 আছে। বুজি পাইছেনে? এইখিনি হয়তো আপোনালোকৰ কনফিউজনত অলপমান আছে, বোলে ৰাউণ্ড 1 কেনেকুৱা, ৰাউণ্ড 2 কেনেকুৱা, মই আপোনালোকক দূৰ কৰিছোঁ। চাওক, প্ৰথম কথা, আপোনালোকে পৰীক্ষাটো দিলে, অনলাইন আবেদন কৰি আপোনালোকে পৰীক্ষাটো দিলে, এণ্ট্ৰেন্স পৰীক্ষাটো দিলে। এই এণ্ট্ৰেন্স পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ল। মানে প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট ৰিজাল্ট ঘোষণা হ'ল। ঘোষণা হোৱাৰ পিছত আপোনালোকক কাউন্সেলিঙৰ কাৰণে আবেদন কৰিবলৈ দিয়ে। মানে আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ আপোনালোকে এণ্ট্ৰেন্স পৰীক্ষা দিছে, সেই ডিষ্ট্ৰিক্টৰ ইনষ্টিটিউট 3খনহে আপোনালোকক চিলেক্ট কৰিব দিব। 3খন দিলে আপোনালোকে চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত তাৰে প্ৰথমখন নাপালে, ছেকেণ্ডখনত আপোনালোকে পালে, ছেকেণ্ডখনত আপোনালোকে এডমিশ্যন ল'ব যাব লাগিব। তাৰপিছত আপোনালোকৰ লিষ্ট দি দিয়ে বোলে এইখন ইনষ্টিটিউটত আপোনালোকে চিলেক্ট পাইছে আৰু এইখন ইনষ্টিটিউটত আপোনালোকে এডমিশ্যন ল'বলৈ যাব লাগিব। ৰাউণ্ড 1ৰ আহি গ'ল প্ৰথমখন, যেতিয়া এডমিশ্যন লোৱাৰ পিছত তাৰেতো গোটেই 100% ষ্টুডেণ্টবিলাকেতো এডমিশ্যন নলয়, তাতেতো কিবা অসুবিধা হোৱাৰ কাৰণে কিছুমান ৰৈও যায়। সেই ৰৈ যোৱাৰ পিছত যিকেইটা খালী থকা চিট আছে সেই চিট কেইটাৰ এগেইনষ্টত আকৌ ৰাউণ্ড 2 এটা কাউন্সেলিং হয়, আৰু ৰাউণ্ড 2 কাউন্সেলিঙত আকৌ নতুনকৈ এটা কাট অফ মাৰ্কৰ লিষ্ট প্ৰভাইড কৰে। বুজি পাইছেনে? এনেকৈ 4 বাৰলৈকে হৈ থাকে। হৈ যোৱাৰ পিছত কি হয়, ক্লাছ আৰম্ভ হয় কলেজবিলাকত। আৰু সেই কলেজবিলাকত কি হয়, 80% প্ৰথম মাহটো আপোনালোকৰ প্ৰেজেণ্ট হয় নে নহয় SCERT তৰফৰ পৰা এটা চেক কৰে। 80% যদি আপোনালোকে প্ৰেজেণ্ট নাথাকে তেতিয়াহ'লে আপোনালোকৰ নামটো কাটি দিব। কাটি দি কেনে কি কৰে, স্পট এডমিশ্যন ঘোষণা কৰে। স্পট এডমিশ্যন কেনেকুৱা, ধৰি লওক আপোনালোকে 2 নম্বৰ পাইছে বা 3 নম্বৰ পাইছে, তথাপিও আপোনালোকে সেই স্পট এডমিশ্যনত চিট পাই যাব পাৰে। মানে কেনেকুৱাকৈ পাইব মই আপোনালোকক কৈ দিছোঁ। ধৰি লওক এটা SCERT তৰফৰ পৰা ডেট এটা ঘোষণা কৰিল স্পট এডমিশ্যনৰ কাৰণে, পাৰ্টিকুলাৰ এটা ডেট ঘোষণা কৰিলে। এই ঘোষণা কৰাৰ সময়ত আপোনালোকে এখন ইনষ্টিটিউটত গ'লে এডমিশ্যন ল'বলৈ, এডমিশ্যনত মানে এটা সময়সীমা বান্ধি দিয়ে, বোলে অমুক টাইমৰ পৰা অমুক টাইমলৈ ভিতৰতহে এডমিশ্যন প্ৰক্ৰিয়া হ'ব। আপোনালোকে ধৰি লওক গ'লে, যোৱাৰ পিছত আপোনাৰ এগেইনষ্টত যদি কোনোবা নাথাকে পাৰ্টি,
বা কেণ্ডিডেট এটা কোনো কেণ্ডিডেট যদি নাথাকে, ধৰি লওক মই 2 পাইছোঁ, মই এডমিশ্যন ল'ব গৈছোঁ, মোৰ যিমান ডকুমেণ্টছ আছে সেইবিলাক ডকুমেণ্টছ লৈ কেনে মই এডমিশ্যন ল'ব গ'লোঁ, মোৰ এগেইনষ্টত যদি কোনোবা কেণ্ডিডেট নাথাকে, মই ধৰি লওক 2 পাইছোঁ বা 1 পাইছোঁ, মই চিটটো আৰামত পাই যাম। মানে এনেকুৱাকৈ হয় প্ৰচেছবিলাক। মই আগৰ ভিডিঅ'বিলাকত কৈ দিয়া আছে, তথাপিও মই আজি আপোনালোকক জনাই দিছোঁ, যিহেতু আপোনালোকে কাট অফ মাৰ্কৰ কথা এগৰাকী সুধি আছিল, সেইকাৰণে মই জনাই দি আছোঁ। তো এতিয়া আহিছোঁ 2024 বৰ্ষত আপোনালোকে কিমান নাম্বাৰ পালে গভৰ্ণমেণ্ট ইনষ্টিটিউটত চিট পাবলৈ সক্ষম হ'ব। লগতে আপোনালোকক জনাই দিওঁ যে কাট অফ মাৰ্কবিলাক সম্পূৰ্ণ বেলেগ হয়, মানে ৰিজাৰ্ভেশ্যন হিচাপত বেলেগ হয়, কাষ্ট ৱাইজ ৰিজাৰ্ভেশ্যন হিচাপে বেলেগ হয়, আৰু আৰ্টছ বা ছায়েন্সৰ ষ্ট্ৰীম হিচাপেও বেলেগ হয়। বুজি পাইছে? যোৱাকালি কোনোবাই সুধিছিল যে EWSৰ ৰিজাৰ্ভেশ্যন নাথাকে নেকি। যোৱাকালিতো মোৰ অকণমান ভুলকৈ এনচাৰটো দি দিলোঁ, বোলে নাথাকে বুলি কৈছোঁ, কিন্তু আজি লিষ্টখন দেখা পাই যে মনত পৰিল বোলে EWSৰ ৰিজাৰ্ভেশ্যন থাকে। আপোনালোকে যদি জেনেৰেল কেণ্ডিডেট এজন হৈছে, 2024 বৰ্ষত যদি এণ্ট্ৰেঞ্চ আপোনালোকে দিয়ে, জেনেৰেল কেণ্ডিডেট 60ৰ পৰা 65 নম্বৰ পালে আপোনালোকে পাই যাব। লগতে OBC কেণ্ডিডেটসকলে 50ৰ পৰা 60 নম্বৰ পালে আপোনালোকে চিট পাই যাব গভৰ্ণমেণ্ট ইনষ্টিটিউটত। SC SC যিবিলাক আছে কেণ্ডিডেটসকলে, তেনেহ'লে 45ৰ পৰা 50 নম্বৰ পালে আপোনালোকে চিট পাবলৈ সক্ষম হ'ব। আৰু যিটো মই আপোনালোকক কৈছোঁ, কাট অফ মাৰ্কৰ যিটো আপোনালোকক এতিয়া নাম্বাৰখিনি ক'লোঁ, সেই নাম্বাৰখিনি মই অকণমান বঢ়াই কৈছোঁ। হয়তো ইয়াতকৈ তলত আহিব পাৰে কাট অফ মাৰ্ক, কিন্তু ইয়াৰ ওপৰত নাযায়। আপোনালোকে ভয় খাব নালাগে। মানে আপোনালোকৰ চিটুৱেশ্যনখিনি মই বুজি পাওঁ, মানে মোৰো মই সেইটো ষ্টেজ পাৰ কৰি যিহেতু আহিছোঁ, সেইখিনি বুজি পাওঁ। সেইখিনি টাইমত ময়ো বিভিন্ন ধৰণৰ ইউটিউব চেনেলবিলাক চাৰ্চ কৰিছিলোঁ, বোলে কিজানি ক'ৰবাত মই কিবা হেল্প পাওঁৱে নেকি, বা কিবা এটা লাগতিয়াল ইনফৰ্মেশ্যন পাওঁৱে নেকি, সেইটো চিটুৱেশ্যন মোৰো আছিল। সেইকাৰণে মই আপোনালোকৰ সেইটো বস্তুটো বুজি পাওঁ। বুজি পাইছেনে? লগতে আৰু এটা আপোনালোকৰ ইম্পৰ্টেণ্ট এটা কুৱেশ্যন মোক সুধি আছিল, বোলে গভৰ্ণমেণ্ট ইনষ্টিটিউটত কিমান টকাত কমপ্লিট হয় এই 2 বছৰীয়া পাঠ্যক্ৰমটো। মই আপোনালোকক জনাই দিওঁ যে আমাৰ ইনষ্টিটিউটত এবাৰ এডমিশ্যন হয় ফাৰ্ষ্ট ছেমিষ্টাৰত, আৰু দ্বিতীয়বাৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব থাৰ্ড ছেমিষ্টাৰত। ফৰ্ম ফিল আপ আমাৰ কোনো ধৰণৰ নহয়, গভৰ্ণমেণ্ট ইনষ্টিটিউটত ফৰ্ম ফিল আপ নহয়। ফাৰ্ষ্ট ছেমিষ্টাৰত আৰু থাৰ্ড ছেমিষ্টাৰতহে এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি ফাৰ্ষ্ট ছেমিষ্টাৰত 2000 টকা দিব লাগিব, আৰু থাৰ্ড ছেমিষ্টাৰতো 2000 টকা দিব লাগিব। ইনষ্টিটিউট হিচাপে বেলেগ বেলেগ হ'ব পাৰে, বাকী আমাৰতো মই আপোনাক কৈ দিছোঁ, আমাৰ 2000 টকা এটা দিব লাগে, আৰু থাৰ্ড ছেমিষ্টাৰত 2000 টকা দিব লাগে। মানে 4000 টকাত আমাৰ 2 বছৰীয়া পাঠ্যক্ৰমটো কমপ্লিট হৈ যায়। মুঠতে থুলমূলকৈ ক'লে আপোনালোকৰ 5000ৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব, চিন্তা কৰিব নালাগে। তো যদি আপোনালোকে ভালকৈ গুৰুত্ব সহকাৰে পঢ়ে, তো গভৰ্ণমেণ্ট ইনষ্টিটিউটত চিট পাবলৈ অতি সহজে পাই যাব আপোনালোকে। যিখিনি গাইডেঞ্চ মই আপোনালোকক প্ৰভাইড কৰি আছোঁ, সেইখিনি যদি আপোনালোকে মনোযোগ দি শুনি কেনে যদি আপোনালোকে পঢ়া আৰম্ভ কৰে, চিট পাই যাব আপোনালোকে, টেনশ্যন ল'ব নালাগে। আৰু অহাকালি মই এটা ক্লাছ ল'ম, আপোনালোকৰ DLEDৰ মধ্যে এটা ক্লাছ হ'ব, যিহেতু নটিফিকেশ্যন এইকেইদিনতো অহাই নাই, তো অকণমান 2 দিনৰ মূৰে মূৰে ভিডিঅ'বিলাক দি আছোঁ। নটিফিকেশ্যনখন দিলে মই ৰেগুলাৰ আহিবলৈ চেষ্টা কৰিম। আৰু ভয় নাখাব আপোনালোকে, কোনো ধৰণৰ ভয় খাব নালাগে, একদম ইজি এক্সাম হয়, পাছ কৰিব আপোনালোকে, মই জানো আপোনালোকে পাছ কৰিবই। তো এইখিনি আছিল আজি ভিডিঅ'টোৰ মূল টপিকটো। আশা কৰিছোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে এটা কমেণ্ট কৰি জনাই দিব, বোলে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা এটা লাভ হৈছে নে হোৱা নাই, এটা কমেণ্ট কৰি জনাই দিব। তো আজিলৈকে সামৰণি মাৰিছোঁ, অহাকালি লগ পাম নতুন টপিকৰ সৈতে। ধন্যবাদ।